এফালে নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠান কিন্তু আনহাতে আমাৰ হাতলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে যে টেট শিক্ষক পদত নিযুক্তি প্ৰক্ৰিয়াত কিছু কেলেংকাৰী হৈছে ৰাজ্যত পুনৰ টেট শিক্ষক নিযুক্তিৰ কেলেংকাৰী খবৰ এই মুহূৰ্তত আহিছে DL-EDৰ ভুৱা প্ৰমাণ পত্ৰলৈ একাংশই নিযুক্তি লাভ কৰিছে আৰু ভুৱা প্ৰমাণ পত্ৰৰ বিৰুদ্ধে হাইকোৰ্টত লেখ আবেদনো দাখিল কৰা হৈছে সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ আবেদন কৰা হৈছে আদালতত গৃহ আৰু শিক্ষা বিভাগলৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয় এমাহৰ ভিতৰতে সবিশেষ শপতনামা দাখিলৰো নিৰ্দেশ দিছে হাইকোৰ্টে আমি পুনৰবাৰ উল্লেখ কৰিছো এফালে আজি শিক্ষা বিভাগতো যেটো নিযুক্তি পত্ৰ বিতৰণ কৰা হৈছে আৰু তাৰ সমান্তৰালকৈ এই মুহূৰ্তত আন এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে যে টেট শিক্ষক নিযুক্তিৰ কেলেংকাৰী হৈছে DL-EDৰ ভুৱা প্ৰমাণ পত্ৰলৈ একাংশই নিযুক্তি লাভ কৰিছে বুলি একাংশই অভিযোগ উত্থাপিত কৰিছে আৰু এই ভুৱা প্ৰমাণ পত্ৰৰ বিৰুদ্ধে হাইকোৰ্টত লেখ আবেদন দাখিল কৰিছে একাংশই সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াৰ স্বচ্ছতাক লৈ আবেদন দাখিল কৰা হৈছে আদালতত গৃহ আৰু শিক্ষা বিভাগলৈ জাননী প্ৰেৰণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু এমাহৰ ভিতৰতে সবিশেষ শপতনামা দাখিলৰো নিৰ্দেশ দিছে হাইকোৰ্ট